আছামিজ সলিউশ্যন 2.0 চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, তেখেতৰ বাবে ভাল খবৰ আহি পৰিছে চৰকাৰী ঘৰৰ লিষ্ট। কিমানখন ডিষ্ট্ৰিক্টত কিমানটা ঘৰ আহিছে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আৰু যদি মোৰ চেনেলত আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নগাঁও ডিষ্ট্ৰিক্টত ঘৰ আহিছে 6,898খন ঘৰ। লখিমপুৰ জিলাত আহিছে 9,845খন ঘৰ। মাজুলী ডিষ্ট্ৰিক্টত আহিছে 4,659খন ঘৰ। মৰিগাঁও জিলাত আহিছে 5,392খন ঘৰ। নলবাৰী জিলাত আহিছে 1,800। বাস্কা জিলাত আহিছে 4,990খন ঘৰ। বৰপেটা জিলাত আহিছে 3,720খন ঘৰ। বঙাইগাঁও জিলাত আহিছে 9,022খন ঘৰ। চৰাইদেউ জিলাত আহিছে 534খন ঘৰ। তিনিচুকীয়া জিলাত আহিছে 2,883খন ঘৰ। ওদালগুৰি জিলাত আহিছে 4,113খন ঘৰ। দৰং জিলাত আহিছে 2,245খন ঘৰ। কাৰ্বি আংলং জিলাত আহিছে 19,286। তামোলপুৰ 2,894খন ঘৰ। কোকৰাঝাৰ জিলাত আহিছে 5,134খন ঘৰ। ডিব্ৰুগড় জিলাত আহিছে 1,546খন ঘৰ। ধেমাজি জিলাত আহিছে 20,246খন ঘৰ। শিৱসাগৰত আহিছে 2,473খন ঘৰ। ডিমা হাছাও জিলাত আহিছে 6,230খন ঘৰ। গোলাঘাট জিলাত আহিছে 4,788খন ঘৰ। গোৱালপাৰা জিলাত আহিছে 4,284খন ঘৰ। কৰিমগঞ্জ জিলাত আহিছে 4,245খন ঘৰ। হোজাই জিলাত আহিছে 3,403খন ঘৰ। উত্তৰ কাৰ্বি আংলং জিলাত আহিছে 10,850খন ঘৰ। কামৰূপ জিলাত আহিছে 5,756খন ঘৰ। বালাজী জিলাত আহিছে 9,001খন ঘৰ। পূব চালমাৰাত আহিছে 1,113খন ঘৰ। যোৰহাট জিলাত আহিছে 1,825খন ঘৰ। চিৰাং জিলাত আহিছে 2,598খন ঘৰ। চৰাইদেউ জিলাত আহিছে 534খন ঘৰ। ডিব্ৰুগড় জিলাত আহিছে 1,546খন ঘৰ। হাইলাকান্দিত আহিছে 5,200